আজি বনাম ব্ৰেডৰ লালমোহন। কেইখনমান ব্ৰেড লৈছোঁ, সাইডকেইটা কাটি হাতেৰে সৰু সৰু কৰি ল'লোঁ। এতিয়া আধা কাপ গাখীৰ লৈছোঁ, গাখীৰখিনি দি এইখিনি সানি ল'ম। পাউডাৰ গাখীৰ দিছোঁ এপেকেট, অপচনেল হয়। হাতখনত অকণমান ৰিফাইন লগাই লৈছোঁ, তেতিয়া লাগি নধৰে। এতিয়া এইখিনি প্লেট এখনত উলিয়াই ভালদৰে সানি ল'ম। যিমান ভালকৈ সানিব সিমানেই ভাল হ'ব, লালমোহনকেইটা ফাটি নাযায় ভাজোতে। চুগাৰ চিৰাপ বনাবৰ কাৰণে 1 কাপ চেনি লৈছোঁ আৰু 1.5 কাপ পানী লৈছোঁ। কেইটামান ইলাইচি দিছোঁ। চাওকচোন অলপ আঠা আঠা হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া বলকেইটা বনাই ল'ম। এয়া গোটেইকেইটা বল বনাই ল'লোঁ। তেলখিনি গৰম হৈ গ'ল, এতিয়া কেইটামান বল দি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া চুগাৰ চিৰাপখিনি আকৌ গেছৰ ওপৰত দি দিলোঁ। 2-3 মিনিটমান এইখিনি লৰাই থাকি গেছৰ ফ্লেমটো কমাই এতিয়া গেছটো অফ কৰি দিলোঁ। 4 ঘণ্টাৰ কাৰণে এনেকৈ থৈ দিম। 4 ঘণ্টা হৈ গ'ল। এয়া চাওকচোন ভিতৰলৈকে ৰসটো সোমাই গৈছে। এয়া ব্ৰেডৰ লালমোহন হৈ গ'ল। আজিলৈ ইমানেই।